হেল্ল' এভৰিৱান, কি খবৰ? মোৰ দৰে বাৰু কাৰ এনেকুৱা হয় মূৰামূৰিকৈ ঘৰলৈ যাব লগা হয়। কৰ্মব্যস্ততাৰ বাবে নিজৰ ঘৰখনৰ লগত সময় কটাবলৈ নাপাওঁ। এনেকুৱাত বহুত দুখ লাগে, নহয়নে বাৰু? উপায়তো নাই, কি কৰিব, এইটো জীৱন। আজি আকৌ খৰধৰকৈ ওলালো মাজুলীৰ ঘৰলৈ বুলি। লগতে ফটো দুখনমানো মাৰি ললো ফেৰীতে। কিয়নো মাজুলীৰ ঘৰলৈ যাবলৈ ওলালো। ৰাতিলৈ আকৌ আইতাৰ মাৰ হৈ গীতা পাঠ কৰাইছে ঘৰত। নোযোৱাকৈনো কেনেকৈ পাৰো। ভগৱানৰ ওচৰত সেৱা এটি ল'বলৈ কাৰ মন নাযায় বাৰু, চাবচোন। ঘৰত নাম প্ৰসংগ, গীতা পাঠ, সকাম আদি পাতিলে ঘৰখনো পবিত্ৰ হয়, লগতে নিজৰ মনটোও শুদ্ধ আৰু শান্তি লাগে, নহয়নে বাৰু? এয়া আছিলে ঘৰতে গীতা পাঠ কৰা। এইটো হৈছে মোৰ অকণমানি ভতিজাটো। তাৰ লগতে অকণমান ধেমালি কৰিলো, খালো। ৰাতি ভালকৈ ভাত জলপান সকলো খাই মেলি ঘৰলৈ বুলি গুচি আহিব লগা হ'ল। এনেকৈ খৰধৰকৈ ঘৰলৈ গলো আৰু পাছদিনাই খৰধৰকৈ গুচিও আহিব লগা হ'ল। আহিবৰ সময়ত সঁচাকৈ বহুত দুখ লাগে। নিজৰ আপোন ঘৰখন, আপোন মানুহবোৰ এৰি আহিব অকণো মন নাযায়, নহয়নে বাৰু? আপোনালোকৰো তেনেকুৱা নহয়নে? মোৰ হলে প্ৰায়ে খুব তেনেকুৱা হয়। যেতিয়াই ঘৰলৈ যাওঁ তেতিয়া যাব সময়ত মনটো ভাল লাগে, কিন্তু যেতিয়া ঘূৰি আহিব লগা হয় সেই সময়কণ কিন্তু বহুত দুখৰ হয়। ইয়াত ফেৰীত পালোহি, আহি পেলাই ফেৰীতে অকণমান সময় ইফালে সিফালে ঘূৰিলো মেলিলো। তাৰপিছত